নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি ভাবি আছে পলিটেকনিকৰ ডিপ্ল'মা কোৰ্চ কৰিম বুলি, তেতিয়াহ'লে পলিটেকনিকৰ নটিফিকেশ্যন আহি গ'ল আৰু পলিটেকনিকৰ এডমিশ্যন টেষ্টটো আহি গ'ল আৰু আপোনালোকৰ অনলাইন এপ্লিকেশ্যনো আহি গ'ল। আজি আমি এই ভিডিঅ'টোৰ যোগেদি সকলোবিলাক তথ্য আপোনাক জনাম। তাৰ বাবে আপুনি মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকক। হয় বন্ধুসকল, আপোনালোকে দেখা পাইছে পলিটেকনিক এডমিশ্যন টেষ্ট আৰু আপোনালোকৰ PAT টেষ্ট হ'ব আৰু ডিপ্ল'মা কোৰ্চ অনলাইন এপ্লাইটো অনলাইন হ'ব। এতিয়া আমি তললৈকে চাওঁ। অনলাইন এপ্লিকেশ্যন আৰ ইনভাইটেড ফ্ৰম দ্য কেণ্ডিডেট হু আৰ পাৰ্মানেণ্ট ৰেচিডেণ্ট অফ আছাম ফৰ ৰেজিষ্ট্ৰেশ্যন টু এপিয়াৰ ইন দ্য পলিটেকনিক এডমিশ্যন টেষ্ট PAT টেষ্ট ফৰ এডমিশ্যন ইনটু ডিপ্ল'মা কোৰ্চেছ। হয় বন্ধুসকল, ইয়াতে আপোনালোকক কৈছে যে পলিটেকনিকৰ টেষ্ট হ'ব আৰু অসমৰ কাৰণে হ'ব আৰু অসমৰ কেণ্ডিডেটে ৰেজিষ্ট্ৰেশ্যন কৰিব পাৰিব আৰু আপোনালোকে এপ্লিকেশ্যন প্ৰচেছটো অনলাইন হ'ব আৰু লাষ্ট ডেটটো আছে আপোনালোকৰ 5 এপ্ৰিললৈকে আপোনালোকে অনলাইন আবেদন কৰি থাকিব পাৰিব। ইয়াতে আপোনালোকে দেখা পাইছে পলিটেকনিক এডমিশ্যন টেষ্ট PAT টেষ্ট। এইটো আপোনালোকৰ ডিপ্ল'মা কোৰ্চেছ হয়। টোটেল আপোনালোকৰ 3 বছৰ লাগিব এই কোৰ্চটো কৰিবৰ কাৰণে। আৰু আপোনালোকৰ ইয়াতে দিছে নেম অফ টেষ্ট। আপোনালোকৰ যেতিয়া এডমিশ্যন লোৱাৰ আগত আপোনালোকৰ এটা চিট পৰীক্ষা হ'ব। এই পৰীক্ষাটোক আপোনালোকৰ PAT টেষ্ট বুলি কোৱা হয়। যদি আপুনি এই টেষ্টটোত যদি আপুনি ভাল ৰিজাল্ট কৰিব পাৰে, তেতিয়াহ'লে আপোনাৰ সিমানে ভাল হ'ব। কাৰণ যদি আপোনাৰ ভাল ৰিজাল্ট হয়, তেতিয়াহ'লে আপুনি এখন গভৰ্ণমেণ্ট কলেজত এডমিশ্যন পাব আৰু আপোনাৰ খৰচটো কমি যাব আৰু আপুনি যিটো জব পাব সেইটো আপোনালোকৰ ভাল চেক্টৰতে পাব, গভৰ্ণমেণ্ট চেক্টৰতে পাব আৰু আপোনালোকৰ চেলাৰীটো ভাল হ'ব। যদি আপোনাৰ ৰিজাল্টটো কিবা কাৰণত বেয়া হয়, তেতিয়াহ'লে আপুনি এখন প্ৰাইভেট কলেজত এডমিশ্যন ল'ব লাগিব আৰু আপোনাৰ খৰচটো বাঢ়ি যাব, প্ৰায় আপোনালোকৰ 50,000 মান হৈ যাব। সেইকাৰণে আপুনি ভালদৰে পঢ়িব লাগিব যদি আপুনি এই কোৰ্চটো কৰিম বুলি ভাবে। আৰু আপুনি এই যদি কোৰ্চটো কৰিম বুলি ভাবে, তেতিয়াহ'লে আপুনি মেট্ৰিক পাছ কৰিব লাগিব, নতুবা হাই ছেকেণ্ডেৰী পাছ কৰিব পাৰে, নতুবা IIT কিবা কোৰ্চ কৰি কিনেও এই কোৰ্চটো আপুনি কৰিব পাৰে। আৰু ইয়াতে আপোনালোকৰ দিছে টেষ্টটো ক'ত হ'ব। টেষ্ট চেণ্টাৰটো দিছে মঙলদৈ কলেজ হ'ব, তেজপুৰ কলেজ। আৰু আপোনালোকৰ ডেটটো দিছে, টেষ্ট ডেটটো দিছে 19 মে', সেইদিনা ৰবিবাৰ। আৰু টাইমটো দিছে আপোনালোকৰ 10টাৰ পৰা 12টাৰ ভিতৰত আপোনাৰ এই টেষ্টটো হ'ব। আৰু টেষ্টটোত কি আহিব আপোনালোকে জানেই চাগে। ইয়াতে আপোনালোকৰ মেথছ থাকিব, ছায়েন্স থাকিব আৰু ইংলিছ থাকিব। এই তিনিটা বিষয়ত আপোনালোকৰ প্ৰশ্ন আহিব। আৰু যদি আপুনি এটা ভাল চাকৰি, এটা ভাল জবৰ আশা কৰে, তেতিয়াহ'লে আপুনি ভাল ৰিজাল্ট কৰিবই লাগিব, তেতিয়া আপোনাক ভাল চেলাৰী দিয়া হ'ব। তাৰপিছত আছে আপোনালোকৰ টাইপ অফ কুৱেশ্যনবিলাক কেনেকুৱা ধৰণৰ হ'ব। মাল্টিপল চইচ কুৱেশ্যন হ'ব। এটা কুৱেশ্যনৰ বিপৰীতত 4টা উত্তৰ থাকিব, তাৰ পৰা শুদ্ধ উত্তৰটো বাছি উলিয়াব লাগিব। তাৰপিছত আছে আপোনালোকৰ এণ্ট্ৰি কোৱালিফিকেশ্যন। ইয়াতে দেখিছে, মই কৈছোঁ আগতে HSLC পাছ কৰি আপুনি এণ্ট্ৰি কৰিব পাৰে। আৰু ইয়াতে দেখিছে মেথামেটিক্স আৰু ছায়েন্স কম্পালচৰি ছাবজেক্ট ইয়াতে লিখি দিছে। তাৰপিছত আছে আপোনালোকৰ কিমান পাৰ্চেণ্ট আহিব। 40% আহিব আপোনালোকৰ মেথামেটিক্স আৰু ছায়েন্সৰ পৰা, জেনেৰেল কেণ্ডিডেটৰ কাৰণে। তাৰপিছত আছে আপোনালোকৰ 35% মাৰ্ক মেথামেটিক্স আৰু ছায়েন্স, এইটো আপোনালোকৰ কাষ্ট কেণ্ডিডেটসকলৰ বাবে, ST SC OBC MOBCৰ কাৰণে 35% মেথছ আৰু ছায়েন্সৰ পৰা আহিব। তাৰপিছত আছে আপোনালোকৰ 33% মাৰ্ক, এইটো মেথছ আৰু ছায়েন্স, এইটো আপোনালোকৰ ট্ৰাইবেল কেণ্ডিডেটৰ বাবে 33% তাৰ পৰা আহিব। আৰু ইয়াতে আপোনালোকক দিছে এজ লিমিটটো আপোনালোকক দিছে জেনেৰেলৰ কাৰণে আছে আপোনালোকৰ 20 বছৰ 4 মাহৰ পৰা আপুনি ইয়াতে আবেদন কৰিব পাৰে বা এই কোৰ্চটো কৰিব পাৰে। আৰু আপোনালোকৰ চিডুল কাষ্ট ST SC বিলাকৰ কাৰণে আছে আপোনালোকৰ 23 বছৰলৈকে আছে। 23 বছৰৰ পৰা আপুনি এই কোৰ্চটো কৰিব পাৰে।
আৰু আপুনি এপ্লিকেশ্যনটো কৰিব লাগিব এপ্লিকেশ্যন আৰম্ভ হৈ গৈছে এপ্লিকেশ্যন ফিজটো লাগিব আপোনাক 500 rupees প্লাছ বেংক চাৰ্জ এপ্লিকেবল ইয়াৰ লগত বেংক চাৰ্জটো থাকিব আৰু পেমেন্টটো আপুনি ডেবিট কাৰ্ড এটিএম কাৰ্ড বা ক্ৰেডিট কাৰ্ড বা নেট বেংকিং এইবিলাকদি আপুনি পেমেন্টটো কৰিব পাৰিব হয় বন্ধুসকল যদি আপুনি সায়েন্সত ম্যাথমেটিক্সত আৰু ইংলিশত যদি ভাল ৰিজাল্ট আছে তেতিয়ালে আপুনি এই পলিটেকনিকৰ 3 বছৰীয়া কোৰ্সটো কৰিব পাৰে আৰু এটা ভাল চাকৰি আপুনি ল'ব পাৰে থ্যাংক ইউ